চাচোন মাছত বেজি মাৰি আছে শিঙি মাছ শিঙিলা মাছে আমাৰ মানুহে খাই থাকে না এই মাছে আমাৰ মানুহে খাই আছে শিঙি মাছত কেনেকৈ বেজি মাৰিছে এটা বেজি শেষ আৰু এটা বেজি মাৰি আছে মাছবিলাক কেনে ইমান ধুনীয়া ধুনীয়া হৈ যায় মাছটো ধুনীয়া নহয় মাছটোত যে বেজি যে মাৰি আছে মাছটোৰ ওজনটো বঢ়াই আছে মাছটোৰ ওজন হ'ব আৰু লগতে যিটো বেজি মাৰি আছে এই বেজি এইবিলাক আমি খাই আছোঁ মানে বিষ খাই আছোঁ আমি অৰিজিনেল শিঙি মাছটো খোৱা নাই মানে বুজা নাই শিঙি মাছ কিন্তু বজাৰত কিনিব যাওঁতে আমি সকলোৱে সাৱধান হোৱাটো আমি উচিত হয় নে নহয় কচোন ক শিঙি মাছটো শিঙি মাছেই হয় কিন্তু এইটো একেবাৰে অৰিজিনেলটো নহয় আমাৰ অৰিজিনেলটো যিবিলাক আমি পথাৰত পাওঁ বিলত পাওঁ সেইবিলাক মানে কি অকণমান মাছটো দেখিবলৈকে ৰঙা বা ক'লাও হয় কিছুমান যিবিলাক মেটেকাৰ তলত থাকে কিন্তু এইটো অৰিজিনেলটো একেবাৰে নহয় টাংকিত পোহা মাছ হ'ব এয়া আৰু দেখাত কিমান সুন্দৰ হৈছে মাছটো দেখিবৰ কাৰণে দেখিছা এটা বেজিৰ পিছত এটা বেজি মাৰি আছে এটা বেজি শেষ আৰু এটা বেজি মাৰি আছে চোন চা দেখিছা ইমান চৈতানি কৰি মাছ বিক্ৰী কৰে নাখাওঁ আজি পাই মই এইগিলা শিঙি মাছ কেনেকৈ গম পাবি চিনি পাবি জানো চা কেনেকৈ মাৰি আছে এতিয়া এনেকুৱা বগা পৰি থকা শিঙি মাছ ফুলতে মানে গম পোৱাৰ পিছত খাব নালাগে আৰু সেইটো আৰু কথা নহয় ৰচোন কিন্তু ইছৰাম ইমান বেয়া কাম কৰি আছে এনেকৈ শিঙি মাছত মাৰি আছে না বেজি আছোন